কেনেকৈ যায় ল' টু হাই হায়াৰ ল' মানে এবাৰ হাই দিলে এবাৰ তললৈ আহিলে আৰু নেক্সট বাৰ এই হাইটো যে আছিলে ইয়াকো ব্ৰেক কৰিলে তেনেকৈ মাৰ্কেটখন কি হ'ল ওপৰলৈ যায় চ' ইয়াত চিম্পল কথাটো হ'ল যে এইটো এটা ছাপৰ্ট জেগা মেইন ছাপৰ্ট জেগা মাৰ্কেটে মই কি কৈছিলোঁ মাৰ্কেটে প্ৰতিটো ৱেভতে এটা ৱেভ ফৰ্ম কৰিবই তো বহুত মানুহে কি কৰে যেতিয়া এই জেগাটোৰ পৰা মাৰ্কেটটো এনেকৈ তললৈ গুচি আহে তো মাৰ্কেট ইজ সুপ্ৰিম যেতিয়া এই জেগাটোৰ পৰা মাৰ্কেট তললৈ গুচি আহে ইয়াত এই যিটো মেইন ছাপৰ্ট জেগা এইটো মেইন ৱেভছ আছিলে এইটো মেইন ৱেভছ নহয় জানো এই যিটো এটা ছাপৰ্ট জেগা এই ছাপৰ্ট জেগাটোলৈ মাৰ্কেট যেতিয়া আহে মাৰ্কেটটো বহুতে ভাবিব নিগেটিভ তেওঁলোকে টাইম ফ্ৰেমৰ কাৰণে অভাৱৰ টাইম ফ্ৰেমত খেলি মেলি পায় কিবাত খেলি মেলি পায় যেতিয়া এইটো নিগেটিভ হৈ গ'ল তেওঁলোকে নিগেটিভ হ'ব বুলি ভাবি ল'লে বহুত মানুহে এণ্ট্ৰিটো বনি ল'লে তেওঁলোকে প্ৰফিটতো আছে কিন্তু তেওঁলোকে এইটো ভাবিলে যে নিগেটিভ হ'ল এনেকৈ যেতিয়া মাৰ্কেট ওপৰলৈ যায় তেনেকৈ মাৰ্কেট তললৈ যায় চ' মেক্সিমাম মানুহে সেইটো বস্তুত তেওঁলোকে ষ্ট্ৰিক্টলি ডিচিপ্লিন ফ'ল' কৰিবলৈ দুকয় তেওঁলোকে এইডোখৰ এণ্ট্ৰি লয় প্ৰফিটো থাকে